স্বাগতম জনাইছো মোৰ চেনেল অসমীলৈ। অকল স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মোৰ বাৰ্থডে খাবলৈ যাম, আপোনালোকক ক'ত ক'ত যাম কি কৰিম দেখাই আছোঁ। চাওক তেনেহ'লে ভিডিঅ'টো 1 2 3। এতিয়া শুই উঠিছোঁ 4:30 ৰাতি শুইছোঁ 1:30 অকল লকডাউন বুলি শুৱাহে হৈছে তাৰবাদে একো নাই এই লকডাউনত কিন্তু মানুহৰ অকল শুৱা হৈছে আৰু শুৱা হৈছে তাৰবাদে একো কামেই হোৱা নাই স্পেচিয়েল চাহ আনিছে, লাল চাহ, আমাৰ এয়া কেক। এইখন গাড়ীতে যাম, এইখনে আমাৰ গাড়ী। এইখন গাড়ীতে আমি এতিয়া বাৰ্থডে খাবলৈ যাম। সৌটো গ'লেই বাৰ্থডে খাবলৈ। গাড়ীতে বহিলো। মোৰ লগত আহিছে আমাৰ এয়া নামটো কৈ দিয়া তোমাৰ। নামটো কি আছিলে তোমাৰ? অমলান আহি আছে। এইখন আমি আহি পেলাই পাইছিলোঁ ফুলপানী চিগা। ফুলপানী চিগাতে ঢোলৰ মাত শুনিলোঁ। বিহু গীত এটা আছে নহয়, ফুলপানী চিগাত ঢোলৰ মাত শুনিলোঁ বুলি। গান এটা লগাই দিয়া ধুনীয়াকৈ শুনিব দেখোন। গানো গৈছোঁ আমি গাড়ীত আহি আছোঁ, বৰ্তমান আহি আছোঁ, গাড়ীত আহি আছোঁ। মোৰ লগত আহিছে আমাৰ চদা। এইযোৰ পিন্ধি লৈছোঁ। এইযোৰ পিন্ধি কেনেকুৱা লাগিছে আপোনালোকৰ? চব ভাল লাগিছে না বাৰু? আপোনালোকৰ ইয়াৰ কৈছোঁ কেনেকুৱা লাগিছে? ভাল লাগিছে না? গোটেই বেলেগ লাগিছে, বেলেগ ভয় খাই গৈছে। এয়া ফুলপানী চিগা ৰান্ধি পাইছোঁ। এখন জাজি কলেজ পাইছোঁ আমি এতিয়া। আমি ক'ত যাম বুলি কৈছিলোঁ? বাৰ্থডে খাবলৈ যাম। আজি আমি নীলকণ্ঠ ধাবা বৰ্তমান বন্ধ, আপোনালোকে দেখিছে ন? নীলকণ্ঠ ধাবা লকডাউনৰ কাৰণে বন্ধ কৰি থৈছে। আপোনালোকে নীলকণ্ঠত আহি হাঁহৰ মাংস এবাৰ খাই যাব, মজা লাগে নীলকণ্ঠত হাঁহৰ মাংস খাই। এইখন হ'ল জাজি দলং। এইটো পাৰে আছে শিৱসাগৰ আৰু এইটো পাৰে আছে যোৰহাট। এতিয়া আমি পাইছোঁ ইয়াত কলিয়াপানী সত্ৰৰ ওচৰ পাইছোঁহি। সত্ৰ যিহেতু এখন ধৰ্মানুষ্ঠান, আমি এইখন কলিয়াপানী আউনীআটী সত্ৰ। কলিয়াপানী আউনীআটী সত্ৰলৈ আপোনাৰ ভাদ মাহত আহিব বহুত মানুহ হয় ইয়াত কলিয়াপানী আউনীআটী সত্ৰত। আমি বৰ্তমান এয়া পাইছোঁ ইহঁত জেগা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়। এখন তিয়কৰ দেখিছে মোৰ সন্মুখত। এয়া পাৰ হৈ আমি আহি আছোঁ আপোনালোকক দেখাই আছোঁ, দেখাই যাম। দেখাইও যাম, আমাৰ কৈছে দেখাই যাম বুলি। স্পেচিয়েল চাহ আনিছে, লাল চাহ, আমাৰ এয়া কেক, ঘৰতে বনোৱা কেক। নাহাঁহিব আকৌ, হাঁহিলেও একো নাই, উপায় নাই বাৰু লকডাউন।